হাই মই ৰাজখোৱা বুজিছে গাইজ পুতনা মানে ৰাসত পুতনা লৈছোঁ আকৌ সেইবাবে মেকআপত বহি গ'লোঁ আৰু মেকআপ আৰ্টিষ্টটো পাই গ'লহি। মেকআপ আৰ্টিষ্ট মানে মোৰ ভণ্টি এজনীয়ে বৰ ধুনীয়া মেকআপ কৰে। তাৰপিছত এই লেন্স লগাবলৈ আৰম্ভ কৰি দিলে আৰু জানো পায় কেনেকৈ লেন্স লগায় এনেকুৱা চকুত ধৰিছে মানে আপোনাৰ দুধাৰি চকু পানী ওলাই গৈছে। বৰ কষ্ট লাগিলে লেন্স লগাওঁতেও। একো নাই দিয়ক। তাৰপিছত আপোনাৰ এইফালে মেকআপ কৰিবলৈ আৰম্ভ কৰি দিলে। এইফালে ধুনীয়াকৈ ড্ৰেছযোৰ পিন্ধি লৈছোঁ মানে ৰাস আৰম্ভ হৈ গ'ল ন আৰু মোৰো বেছি টাইম নাই ওলাবলৈ। তাৰপিছত আপোনাৰ এইফালে চুলিডাল পূৰা ফিটিং কৰি লৈছোঁ, অলপ টাইট কৰি লৈছোঁ মানে টাইট কৰি ল'লে মানে তেতিয়া মানে খোল নাখায়। ধুনীয়াকৈ টাইট কৰি লৈছোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব মানে মেকআপটো কেনেকুৱা হৈছে, ড্ৰেছযোৰ কেনেকুৱা হৈছে। আৰু লং ভিডিঅ'টো আহি আছে। মোৰ এইটো ইউটিউব চেনেলতে আহিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব দিয়ক।